हेलो फ्रेंड्स आपनालोके केने आछे आशा करो सकले भाले कौशले आछे। तो आज आपनालोकर মাজত आको नतुन एटा भिडिओ লৈ आहिछु जिসকলে বিএ বিএসসি বিকম পাস কৰিছে তেওঁলোকৰ বাবে অতি সুখবৰ কিয়নো এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক জনাই দিম কিছুমান চাহ বাগিচা কৰ্মীসকলৰ পোষ্ট খালি হৈছে আৰু সেই পোষ্টসমূহ এপ্লাই কৰিবৰ বাবে তোমালোকৰ কি কি ডকুমেন্টছ লাগিব এই সকলোবিলাক তথ্য এই ভিডিওটোৰ মাধ্যমেৰে দেখাই দি আছো। তো বলক আমি ভিডিওটো আৰম্ভ কৰো। प्रथमते तुम्हारे ये जिको गुगल बा क्रोम ब्राउजारत ये वेबसाइट ओपन कर लबा तारपिছত इते तुम्हारे सम्पूर्ण डिटेल्सखिनि आहि गई देखिसेने मैं ये आपनालोকক देखाई दी आसो। ये तुम्हारे हल आसाम टी एम्प्लयमेंट प्रोवाइड फाउंड अर्गेनाइजेशन ये तुम्हारे पोस्टर नाम और ये तुम्हारे ऑनलाइन प्रसेस हबो एग्जाम तो और तुम्हारे ये जब लोकेशन तो अসমते हबो तुम्हारे असমৰ जिको ठाईते पेलाब पारे। तारपिছত ये तुम्हारे एप्लाई करिबार बारे लास्ट डेट तो हल 14 আগষ্টৰ ভিতৰত। आज 14 আগষ্টৰ ভিতৰত तुम्हारे एप्लाई करि लब पारिबा तारपिছত किन्तु वेबसाइट बंद करि दिबो। तो ये तुम्हारे जूनियर एसिस्टेंट पोस्टर कारणे तुम्हारे 25टा पोस्ट आछे और इते किछुमान रिजार्वेशन पोस्ट आछे एइबिलाक हल एइबिलाक ओबीसीर कारणे हल ये तुम्हारे 7टा और एससी एसटीर कारणे हल 2टा एइबिलाक रिजार्वेशन पोस्ट হয়। ये तुम्हारे যদি कास्ट सार्टिफिकेट থাকে তেনেহলে এইবিলাক তোমালোকে এপ্লাই কৰিব পাৰিবা। বহুত ধুনিয়া পোষ্ট হয় আৰু ইয়াতে তোমালোকৰ দৰমহাটো দিয়া হ'ব 14000 পৰা 49000 লৈকে আৰু তোমালোকৰ লগতে 6200 টকা ইটো পেনশনৰ বাবে এক্সট্ৰাকে দিয়া হ'ব। ইটো তোমালোকৰ এককালীন দি যাব। তাৰপিছত ইয়াতে তোমালোকৰ সাৰ্টিফিকেট এটা লাগিব যেটো হল एक्शन सार्टिफिकेट अर्थात जी तुम्हारे डिस्ट्रिक्टर पर निजर निजर डिस्ट्रिक्ट ये एक्शन सार्टिफिकेट तो बनाब पारे। तो तारे पर बनाइले ये एप्लाई कर पारिबा। तारपिছত इते तुम्हारे एज लिमिट तो दिसे 21 पर 38 इयर्सर भितरत तुम्हारे बयसটো हब লাগিব। तार ऊपरतो तुम्हारे हब पारे यदि एससी ओबीसी एसटी হয় তেনেহলে তোমালোকৰ এইবিলাক তলত দিয়া ধৰণে বয়সটো তোমালোকে বঢ়াই দিয়া হৈছে। 3 বছৰ হল ওবিসিৰ কাৰণে আৰু 5 বছৰ হল এসটি এসসিৰ কাৰণে বঢ়াই দিছে আৰু 10 বছৰ পিডব্লিউ ক্যান্ডিডেটৰ কাৰণে বঢ়াই দিছে। তাৰপিছত ইয়াতে তোমালোকৰ শিক্ষাগতমূলক তোমালোকৰ কোৱালিফিকেশনটো অৰ্থাৎ এডুকেশনাল কোৱালিফিকেশনটো তোমালোকৰ যিকোনো ইউনিভাৰ্সিটিৰ যিকোনো তোমালোকৰ কলেজৰ পাছ সাৰ্টিফিকেট লাগিব অৰ্থাৎ তোমালোকৰ ডিগ্ৰী পাছ হ'ব লাগিব আৰু লগতে তোমালোকৰ এটা কম্পিউটাৰ সাৰ্টিফিকেট লাগিব যেটো কম্পিউটাৰ সাৰ্টিফিকেট তোমালোকৰ ইংলিশ আসামিজ এইবিলাক ল্যাঙ্গুৱেজ যাতে থাকে সকলোবিলাক। তো এইটো তোমালোকৰ আৰু এপ্লিকেশন ফিজটো তোমালোকৰ 200 টাকা লব এসসি আৰু এসটিৰ কাৰণে আৰু আদাৰ জেনাৰেল কাষ্টৰ বাবে 300 টাকা আৰু পিডব্লিউ এর বাবে কোনো এক্সট্ৰা চাৰ্জ নাকাটে। তো এইটো তোমালোকে কেনেকৈ এপ্লাই কৰিব পাৰিবা আৰু এইটো ডকুমেন্টসটো দিয়া আছে কি কি ডকুমেন্টস লাগিব এপ্লাই কৰোতে অনলাইন এপ্লাই প্ৰথমতে দিয়া আছে তোমালোকৰ পাসপোর্ট সাইজ এখন ফটো লাগিব তাৰপিছত তোমালোকৰ মেট্ৰিকৰ এডমিট লাগিব তাৰপিছত তোমালোকৰ ডিগ্ৰী পাস সাৰ্টিফিকেট অৰ্থাৎ মাৰ্কশিট আৰু তোমালোকৰ পাস সাৰ্টিফিকেটটো লাগিব ডিগ্ৰীৰ সায়েন্স আর্টস যিকোনো স্টেমৰ হলেই হ'ব। তাৰপিছত তোমালোকৰ সিগনেচাৰ লাগিব তাৰপিছত তোমালোকৰ কাষ্ট সাৰ্টিফিকেট তাৰপিছত এমপ্লয়মেন্ট একশন সাৰ্টিফিকেট যেটো আগতে কৈ দিলো হেতু আৰু তাৰপিছত তোমালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট তাৰপিছত ইয়াতে তোমালোকৰ আৰু এটা লাগিব যেটো ইনকাম সাৰ্টিফিকেট খুবেই গুৰুত্বপূৰ্ণ হয় যেটো ইনকাম সাৰ্টিফিকেট তোমালোকে কেনকে এপ্লাই কৰে যদি দেখা নাই আই বটমত দি দিছো ইটো ক্লিক কৰি চাব পাৰে কেনকে এপ্লাই কৰে আৰু তোমালোকৰ এটা পিডব্লিউ ইটো ফিজিক্যাল হ্যান্ডিক্যাপৰ বাবে এটো তোমালোকৰ দিলে হ'ব নিদিলে হ'ব যেটো 8 নম্বৰ পোষ্ট যেটো এই সাৰ্টিফিকেটটো দিয়া আছে এটো তোমালোকৰ যদি আছে দিবা না থাকিলে নিদিবা। তাৰপিছত ইয়াতে তোমালোকৰ দেখিছে স্টার্টিং ডেট তো 15 জুলাই পৰা অৰ্থাৎ কালিৰ পৰা স্টার্ট হ'ব এটো তোমালোকৰ আগতে নোটিফিকেশনটো দি দিছে। তাৰপিছত ইয়াতে তোমালোকৰ 14 আগষ্টৰ লাষ্ট ডেট তো আৰু যদি তোমালোকে এটো এপ্লাই কৰিবৰ বাবে ইয়াতে তোমালোকৰ এটা তলত এড যদি তোমালোকে আৰু বেছিকে জানিব খোজা তেনেহলে তোমালোকে ইয়াতে ডাউনলোড এডভাৰটাইজমেন্ট বুলি অপচন আছে ইয়াতে ক্লিক কৰি জানিব পাৰা।